হাজাৰৰ প্ৰেছ মিটাৰ সকলো বন্ধু বান্ধৱীলৈ ধন্যবাদ দিছোঁ। আজি আমাৰ BTRৰ 1 বছৰ যোৱাৰ পিছত বৰ্ষপূৰ্তি আমি পালন কৰিছোঁ। এই পৰিপ্ৰেক্ষিততে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পৰা নিজৰ নিজৰ এচিভমেণ্ট যোৱা বছৰ কি কৰিলে এইটো দিব কোৱাৰ কাৰণে মই সৰুকৈ দিব ওলাইছোঁ। আমাৰ যোৱাবাৰ 2020-21 বাজেট কিবা আছিলে, আমি ইয়াৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট হিচাপে দিছোঁ। ফিজিকেল কিবাটো আমাৰ 269 আমি উঠিবলৈ দিয়া হৈছে। তাৰপিছত ছাপ্লাই ইম্প্ৰুভ টুলছ আৰু মেচিনাৰিজ আমি তাত দিয়া হৈছে 203, তাৰ ভিতৰত 123টা দিয়া হৈছে, বাকীটো ইনমেনাৰ আহি আছে। এইটো মেনাৰ একেবাৰে হৈ আছে। তাৰপিছত আমাৰ ভিজন 2022-23 2021-22 আমাৰ বাজেটটো আছিলে 4 crore ইণ্ডাষ্ট্ৰী হিচাপে। ইয়াত আমি প্ৰচেছ কৰি আছোঁ মেটেৰিয়েলছ দিয়াৰ কাৰণে আৰু অফিচিয়েল যিবিলাক কৰিব লাগে কৰি আছোঁ। এতিয়া আমাৰ ভিজন 2021-22 ভিজন আমি ইমানখিনি কৰিব পৰা নাই, যিখিনি চেষ্টা কৰি আছোঁ। আৰু 2022-23 আমি এটা ভিজন লৈছোঁ। আমাৰ মেইন ভিজনটো হৈছে আমি 4টা ডিষ্ট্ৰিক্টত 4টা প্ৰগ্ৰাম ল'ব বিচাৰিছোঁ। propose to conduct awareness EDP skill development training for ex-NDFB cadres for their self-employment by the following threats. কাৰণ আজি আমি দেখিছোঁ NDFB বিলাকৰ যে এক্স গ্ৰেচিয়া পে'মেণ্ট দিয়া হৈছে বা তেনেকুৱা ফাইনেন্সিয়েল হেল্প দিছে, এছিষ্টেণ্ট দিছে 4 লাখকৈ, এইটো তেওঁলোকে এতিয়া খৰচ কৰিব নোৱাৰিব। ফিক্সড ডিপজিটো আছে, এইটো কমচে কম 5 বছৰৰ পিছত মেচিউৰিটি হ'ব। এতিয়া তেওঁ কেনেকৈ কাম কৰিব তেওঁলোকে? গতিকে মই ইণ্ডাষ্ট্ৰী হিচাপে এটা প্ৰপ'জাল দিছোঁ, যাতে আমি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা এখেতসকলক আমি কেইটামান ইণ্ডাষ্ট্ৰী বহুৱাই পেলাই তেওঁলোকে ইনভল্ভ কৰিব পাৰোঁ, এইটো চেষ্টা কৰিবলৈ মই মানে এইবাৰ ইনিচিয়েটিভ লৈছোঁ 2022-23। তাত আমি লৈছোঁ এইটো প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ফেশ্বন ডিজাইনিং, হস্পিটেলিটি, ডায়েৰী, মাছৰুম, ভাৰ্মি কম্পষ্ট, ড্ৰাইভিং এক্সেট্ৰা এই ফিল্ডত আমি ল'ব বিচাৰিছোঁ। আৰু আমি প্ৰত্যেক কিবা চাব ডিভিজন 2টাকৈ বা প্ৰত্যেক ডিষ্ট্ৰিক্টত 2টাকৈ আমি ইণ্ডাষ্ট্ৰী বহুৱাম বুলি আমি সিদ্ধান্ত লৈছোঁ। তাতে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 2টা to set up handmade cartoon production CFC at গোসাইগাঁও। কাৰ্টুন যিবিলাক আপুনি বস্তু বাহানি কিবা কৰি দিয়ে, কাৰণ আজিলৈকে আমাৰ অসমত কাৰ্টুনৰ কোনো ইণ্ডাষ্ট্ৰী নাই। গোটেইবিলাক বেংগলৰ পৰা আনিব লাগে, বাহিৰৰ পৰা আনিব লাগে। গতিকে মনোপলি ভাবিছে তেওঁলোকে কৰি আছে। গতিকে আমি এইটো ভাবিছোঁ এইবাৰ এটা বাজেট বনাই পেলাই কমচে কম 3-4 কোটি কিবা কৰি পেলাই ব্যৱহাৰ কৰি পেলাই এটা ইণ্ডাষ্ট্ৰী কৰিব বিচাৰিছোঁ গোসাইগাঁৱত। আৰু মাছৰুম প্ৰচেছিং এইটো আমি কোকৰাঝাৰৰ চাব ডিভিজন হিচাপে কৰিব লৈছোঁ। আৰু চিৰাং ডিষ্ট্ৰিক্টত আমি চুপাৰী প্ৰচেছিং এটা আমি চিৰাঙত কৰিম। আৰু এটা লেমন এণ্ড ফ্ৰুইট জুইচ প্ৰচেছিং এট বিজিনি আমি তাতে এইটো কৰিব লৈছোঁ। আৰু বাক্সাত আমাৰ হানি প্ৰচেছিং এইটো আমি কৰিব লৈছোঁ। তাৰপিছত এৰিকা নাট খাপ প্লেট তামোলপুৰত এই যে তামোলৰ যি কিবা হয় এইটো দি প্লেট বনোৱা, কাপ বনোৱা, এইটো আমি বনাবলৈ ইণ্ডাষ্ট্ৰী বনাব লৈছোঁ। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টত আমি এৰি স্পিনিং মেচিন ইণ্ডাষ্ট্ৰীটো কৰিব লৈছোঁ। আৰু এটা ফ্ৰুইট এণ্ড ভেজিটেবল প্ৰচেছিং এট ভেৰগাঁও, এটা ওদালগুৰি এটা ভেৰগাঁও এইটো কৰিব লৈছোঁ। এইটো আমাৰ এইবাৰৰ আমাৰ যে ভিজন এইটো আমি কৰিছোঁ। আৰু ইয়াত আমি বেচিকেলি আমি 1 নম্বৰ প্ৰায়ৰিটি দিম চাৰেণ্ডাৰ NDFB বিলাকক।
আৰু তাৰপিছত আমাৰ আনএমপ্লয়েড বহুত শিক্ষিত ল'ৰা আছে ছোৱালী আছে তেওঁলোকে আমি ইয়াত এমপ্লয়মেণ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰ বাদেও আমি আমাৰ ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি প্ৰপ'জ দিছোঁ আমাৰ প্ৰপ'জ টু ছেট আপ ইণ্ডাষ্ট্ৰিয়েল এষ্টেট ইন ইচ ডিষ্ট্ৰিক্ট প্ৰত্যেক ডিষ্ট্ৰিক্টতে আমি ইণ্ডাষ্ট্ৰিয়েল এষ্টেট বনাম আমাৰ মাটিবিলাক প্ৰায় আছে কিন্তু আজি ইণ্ডাষ্ট্ৰিয়েল এষ্টেট বনাবলৈ আমি অৰ্গেনাইজ কৰি আছোঁ কিন্তু মানুহবিলাকে চিন্তা কৰে ইয়াত যদি আমি ইনভেষ্ট কৰোঁ এইটো ছাৰ্ভাইভ হ'ব নে নাই তেওঁলোকে ভাবে আগৰ নিচিনা চিচুৱেশ্যন হ'ব নেকি আমি 10 কোটি 20 কোটি মানে কি ইনভেষ্ট কৰি পেলাই এইটো যদি আনচাকচেছ আগৰ নিচিনা চিচুৱেশ্যন হয় তেতিয়াহ'লে কি হ'ব পইচাটো এনে যাব বুলি তেওঁলোকে ভাবি আছে গতিকে তথাপি মটিভেট কৰি আছোঁ নিশ্চয় এই অহা বছৰ বা নেক্সট বছৰ তেওঁলোকে এইটো আহিব কাৰণ আমি গোটেইবিলাক ব্যৱস্থা দিছোঁ মাটি দিম গোটেইবিলাক আমি কৰি দিম আৰু প্ৰপ'জ টু কনষ্ট্ৰাক্ট প্লেটেড ফেক্টৰী building at Khachikotra. Proposed to set up bamboo park in Kokrala district. Proposed to set up mini apparel weaving at Santipur, Sirangot. Proposed to set up mini food park at Udalguri. এই পাঁচটা আমি ডিষ্ট্ৰিক্ট ৱাইজত লৈছোঁ তাৰ বাদে আমাৰ বহুত তেনেকুৱা আছে আমি এইটো কৰিব লৈছোঁ এইটো আমাৰ ভিজন হোৱা 2022-23 बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां लिरामिनि डिरेक्शनाव आरजि प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजिरा बर'खौ बे बर' एलबामाव समायना मिलौदो देंखो होदों निथामनि बर' आरो मोनसोम बर'आ बे मिउजिक भिडिअखौ नायनो थाखाय आरजि प्रडाक्शन इउटुब चेनेलखौ बयबो आंगो खालामना लानो हागोन क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट एनआरएल पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारि बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6003909192 ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design impart training to all students and educated unemployment youths home delivery and door-to-door service free. Again, contact number 6003909192.